কালাৰ্ছ টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ডান্স দিৱানীত অংশগ্ৰহণ কৰিছে অসমৰ গুঞ্জন সিংঘাই। এই কথা আপোনালোক সকলোৱে জানে। গুঞ্জনক এজন জনপ্ৰিয় এংকৰ ৰাঘৱ জুৱেলে পৰিচয় কৰি দিয়া এটা ভিডিঅ' ক্লিপ খুবেই ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এই ভিডিঅ' ক্লিপক লৈ ছ'চিয়েল মিডিয়াত যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছে। क्या बोल रहे मैं बात कर रहा हूँ उस बच्ची की बुलाते हैं फर्स्ट जेन से गुवाहाटी असम की এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত এজন জনপ্ৰিয় এংকৰে কিদৰে গুঞ্জনক পৰিচয় কৰাই দিছে আপোনালোক সকলোৱে শুনিলে। এই ক্ষেত্ৰত বহুতৰে প্ৰশ্ন হৈছে, আচলতে গুঞ্জন সিংঘাক বা অসমক চাইনিজ বুলি আখ্যা দিছে নেকি? এই ক্ষেত্ৰত বহুতেই ৰাঘৱক প্ৰশ্ন কৰিছে। বন্ধু বান্ধৱীসকল, আমি বহু ক্ষেত্ৰত দেখি আহিছোঁ, বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত ৰাঘৱ জুৱেল নামৰ এই জনপ্ৰিয় এংকৰজনে ধেমালি সুৰে মানুহৰ মন জয় কৰিব বিচাৰে, মানুহক আচলতে মনোৰঞ্জন দিব বিচাৰে, কিন্তু সকলোতে জানো ধেমালি হয়? এনেধৰণে অসমৰ এগৰাকী প্ৰতিভাক পৰিচয় কৰি দিয়াটো কিমান যুক্তিপূৰ্ণ? আপোনালোকৰ মতামতবোৰ কি? মোৰ এই ভিডিঅ'টো কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।